BTC-টো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিব বাছ আমি য'ত UPPL আছে ইয়াত আমি নাথাকিম স্পষ্ট কথা UPPL আউট BPF ইন UPPL নাথাকিবই UPPL নাথাকে UPPL চৰকাৰৰ নিচিনা EM নাথাকিব আমাৰ প্ৰপৰ্চনেট 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব স্পিকাৰ ডেপুটি স্পিকাৰ লৈ পেলাই 16জন হ'ব এইটোৱেই অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব আমাৰ যিহেতু আজিহে আমি অটেকিং কৰিলোঁ অলপ দেৰিকৈ হ'ব মানে NDA যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া এইটোতো নিয়ম এটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব একজন হওক দুইজন হওক তিনিজন হওক কিবা একটাতো হ'বই কিমান দিন লাগিব ছাৰ ইন হ'ল আপোনাৰ কিমান দিন লাগিব এইটো আলোচনা চলি আছে কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ মুঠতে আলোচনা চলি আছে মহাৰাষ্ট্ৰ নহয় নেপালতো বনাব মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে নেপালত বনাবলৈ কৈ আছোঁ আমি এইটোতো উইদিন ইণ্ডিয়া नेपाल में बनाएगा जम्मू कश्मीर से क्या रिलेशन है हमें भी क्या सोच बनेगा से 16টা ডিপাৰ্টমেণ্টক আকৌ আমাক ঘূৰাই দিব লাগে এই হিচাপত প্ৰচেছটো কৰিছে অলৰেডি উইড্ৰ কৰিছে বোধহয় থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিটো ক্ষমতা এইটো আগৰ নিচিনা হ'ব বনাবতো যিটো কৈছে মই বনাব কোকৰাঝাৰত বনাব বাক্সাত বনাব থামৰটো হিচাপে বনাব ওদালগুৰি আমাৰ 5টা জিলাত আপোনালোকৰ কাৰণে ভৱন থাকিব ইতিমধ্যে অটেকিং চেৰিমনিটো হৈ গ'ল গোটেই পঞ্চৰ ইয়াত উপস্থিত আছিল আমাৰ আপোনালোকে দেখিছে সন্মানীয় গভৰ্ণৰ ডাঙৰীয়া আছিলে আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়া আছিলে আৰু অসমৰ কেবিনেট মন্ত্ৰীসকল আহিছিলে আৰু আমাৰ প্ৰত্যেক BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজসকলে আহিছে প্ৰথমতে মই আজি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ হিচাপে অটেকিং গ্ৰহণ কৰি মই সকলো ৰাইজক মই মোৰ আন্তৰিক আৰু শুভেচ্ছা যাচিলোঁ যেনক আমি এটাই কথা সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় BJP দলৰ MCLA সকলে হওক EMA হওক বা UPPL দলৰ MCLA সকলে হওক বা EMA হওক বা আমাৰ BPF দলৰ MCLA সকলে হওক বা EMA হওক বা MLA MP যিমান আছে BTC অঞ্চলত সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে যদি সকলে মানে সমৰ্থন কৰে মই নিজে কৰাৰ কোনো প্ৰশ্ন নাহে মুঠতে আমাৰ স্বাৰ্থটো হ'ল BTC উন্নয়ন হ'ব লাগে BTC উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ অৰ্থাতে আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ CM নিশ্চয় আমাক সহায় কৰিব BTC সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে চবে নিশ্চয় আমাক सहाय करिबो एटु मैं कामना करिछु बताइ सर हिंदी में BTC में फिर से BPF का सरकार क्या BTC में फिर से BPF का सरकार BTC में तो फिर BPF का सरकार है वो तो 6 महीने पहले से मैंने बोल दिया इससे बाद BTC में BPF का सरकार आएगा वो तो पहले का बात है आज तो आप लोग देखा हमारा और टेकिंग सेरेमनी भी हो गया बस BCDC इलेक्शन तो हो सकती है ये तो पिछर कथा ये तो बहुत प्रक्रिया আছে কাম কৰিব লগা বহুত সিস্টেম আছে এটো সিস্টেম বিলাক শেষ হলে নিশ্চয় কৰিব পাৰি বিজেপি মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ আমাৰ ফেব্ৰিক বিৰোধী মিটিঙত আপোনালোকে শুনিছোঁ যে আমি য'ত UPPL আছে ইয়াত আমি নাথাকিম স্পষ্ট কথা UPPL আউট BPF ইন প্ৰক্ৰিয়া চলি আছে এতিয়া UPPL নাথাকিবই
ইকুইপমেণ্ট নাথাকে। স্যার স্পিড ব্রেকার উঠাই দিছে স্যার আজি মাত্ৰ দুজনেহে শপত গ্ৰহণ কৰা হ'ল বাকী আজি কেতিয়া মানে কৰা আজি হ'ল? আমাৰ কিমানজন চিফ দিয়া? ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পীকাৰ হিচাপে আমাৰ চিফ ছেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে এইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী নিয়মসকলে ঠিক হ'ব। স্যার স্পিড ব্রেকার স্যার এটাও নাই কিন্তু এইটোতো কেতিয়াবাই চেছ কৰি দিছোঁ মই। স্যার কেইজন ইএম হ'ব কেইজন ইএম কেইজনীয়া হ'ব মানে এইটোৱেই আগৰ ইউ পি এফ এল চৰকাৰৰ নিচিনা ইএম নাথাকিব। আমাৰ প্ৰপৰ্চনেট 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব, স্পীকাৰ ডেপুটি স্পীকাৰ লৈ পেলাই 16জন হ'ব। এইটোৱেই এইবাৰ BTC বাকী আছে আৰু মহিলা ইএমও পাব নেকি? মহিলা ইএম পাব মহিলা ইএম পাব চিয়'ৰ। স্যার অরুণোদয় কিন্তু বিটিসি অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব। আমাৰ যিহেতু আজিহে আমি অভাৰটেকিং কৰিলোঁ, অলপ দেৰিকৈ হ'ব। অফিচে লোৱা নাই কেনেকৈ দিব পাৰিব? সেইদিনা দেখা নাই, যোৱা নাই, ড্ৰাইভাৰে ৰখি আছে, ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে, একেবাৰে ভাড়া দিব পৰা নাই, সেইকাৰণে যোৱা নাছিলোঁ। কিন্তু মই খুব কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম। যোৱা নাছিল, 2 দিন আগত গৈছে। স্যার মহারাষ্ট্র ছাৰ আপোনাৰ আপুনি বিজেপিত যেতিয়া ইন হ'ব তেতিয়া ইএম দিব নেকি? বিজেপিক কেইজন দিব ছাৰ আপোনালোকে ইন হ'লে? নাই, মানে NDA যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া, এইটোতো নিয়ম এটা। আপুনি ধৰণটো পালন কৰিবই লাগিব। 1জন হওক, 2জন হওক, 3জন হওক, কিবা একটাতো হ'বই। কিমান দিন লাগিব ছাৰ ইন হ'ল আপোনাৰ? কিমান দিন লাগিব এইটো আলোচনা চলি আছে। কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ, মুঠতে আলোচনা চলি আছে। বললেন গেস্ট হাউস 26ৰ ইলেকশ্যনৰ পিছৰ কথা। এতিয়া আমি অফিচ কৰিম। অফিচ কৰাৰ পিছত আমাৰ नेक्स्ट इतना अक्टूबर माह नवंबर दिसंबर पर हमारे चालू होगा। सर इस टर्म में किस तरह का डेवलपमेंट में ज़्यादा ध्यान देगी इस बार बीजेपी सरकार? किस तरह का डेवलपमेंट में ज़्यादा ध्यान देगी बीजेपी सरकार? डेवलपमेंट में तो वो तो आप देखिए बीटीसी पूरा अंडर डेवलप है, आप लोग मालूम है सभी। तो डेवलप करना है स्पोर्ट्स में, कल्चर में, वो कम्युनिकेशन, वो देखो ये इरिगेशन सिस्टम, वो भी में सारा ये जितना एग्रीकल्चर सेक्टर में, हेल्थ सेक्टर में, इरिगेशन सेक्टर में ज़्यादा ध्यान देके हम काम करेंगे। वो बस प्रथम उपहार हिसाब की दी सर उपहार बीटीसी उपहार माने माथे पट्टा तो धन्यवाद मैं धन्यवाद दिम सेम डांगरिया मग जेनेকুৱা प्रजेक्ट কৰি গৈছে মই আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মই যদি এনেকুৱা মেইন পাৰ্ট ল'ব পাৰে এইটো মোৰ কাৰণে শুভ লক্ষণ হ'ব বুলি মই ভাবোঁ। মহাৰাষ্ট্ৰ নহয়, নেপালতো বনাব। মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে, নেপালত বনাবলৈ কৈ আছোঁ আমি। तो विद इन इंडिया नेपाल में बनाएगा हम। ओ बस नेपाल में हमारा बोरो है, बोरो लोगों है, उन लोग के लिए हमारा वो गेस्ट हाउस बनाना जरूरी है। इसके बाद वो जम्मू कश्मीर में देखो वो भी हमारा थोड़ा रिलेशन है। वो आप लोग हिस्ट्री को देखो, हमारा हिस्ट्री जम्मू कश्मीर से क्या रिलेशन है, हमें भी गेस्ट हाउस बनेगा। अग्रमा जी आपको क्या लगता है किस लिए यूपीपीएल बुरी तरह से विध्वस्त हुई इस बार की निर्वाचन में? आप कितना दिन हो गया बीटीसी में? ज़्यादा दिन नहीं हुआ सर ना, तो मालूम नहीं होगा आपको। सर जुबिन गार्गर भावे কোনটো ঠাইত বনাব কোকৰাঝাৰৰ স্মৃতি উদ্যানটো? এইটো বনাম জাগা আছে আমাৰ কোকৰাঝাৰতে হ'ব দেই। হয় হয়, এইটো মই ৱেলকাম জনাইছোঁ চেম ডাঙৰীয়াক। আৰু আমি যেনেকৈ কৈছে
16টা ডিপাৰ্টমেণ্টক আকৌ আমাক ঘূৰাই দিব লাগে এই হিচাপত প্ৰচেছটো কৰিছোঁ অলৰেডি উইড্ৰ কৰিছোঁ বোধে আৰু আমাৰ ডি চি মহোদয়ক যিটো ছেক্ৰেটাৰী হিচাপে দায়িত্ব দিছিল এইটোও মানে উইড্ৰ কৰাৰ নিচিনা উইড্ৰ কৰিম বুলি কৈছোঁ মুঠতে বি টি চিটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিব বাছ কিন্তু এটা কথা নকৰিলে ছাৰ আপুনি যিটো ক'লে যে আপোনাৰ দিনত যিটো ষ্টেটাছ আছিল ইএমসকলৰ আগে পিছে মানে পাইলটৰ গাড়ী সেই যিটো ষ্টেটাছ সেই ষ্টেটাছটো কিন্তু তেওঁ নকৰোঁ বুলিয়ে আচলতে ক'লে কি ক'ব মোক নাই সেইটো আমি আলোচনা কৰি আছোঁ আমাৰ যিটো ষ্টেটাছ সেইটো পাব লাগে বুলি আমি কৈছোঁ সেইটো আলোচনাৰ মাজেদি হ'ব মুঠতে চাকৰি দিয়া ক্ষমতাটো গোটেই চাকৰি দিয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিটো ক্ষমতা সেইটো আগৰ নিচিনা হ'ব মিডিয়াৰ কাৰণে আপুনি হাউচ বনাই দিব ঘৰ বনাই দিব বুলি কৈছিল প্ৰত্যেকখন জিলাত বনাবতো যিটো কৈছে মই বনাব কোকৰাঝাৰত বনাব বাক্সাত বনাব থামৰটো হিচাপে বনাব ওদালগুৰি আমাৰ 5টা জিলাত আপোনালোকৰ কাৰণে ভৱন থাকিব প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি এপইণ্টমেণ্ট দিছিলে কিছু ইলিগেল আছে সেই ইলিগেলবিলাক কেঞ্চেল হ'ব আকৌ আমি নতুন দিব বিল্ডিং ঘৰ হ'ব নেকি মিডিয়াৰ কাৰণে বিল্ডিং ঘৰ হ'ব নেকি আজিৰ দিনত আছাম টাইপ ঘৰ বনাই নেকি কোনে কৈছে আছাম টাইপ মিডিয়াসকলৰ কাৰণে আছাম টাইপ ঘৰ বনোৱা যায় বিল্ডিং হ'ব 5 আপুনি ছাৰ 5টা গেৰেণ্টি দিছিলে ফাৰ্ষ্ট প্ৰায়ৰিটি কোনকেইটা হ'ব ছাৰ 5টা গেৰেণ্টি দিয়ে কিন্তু মাটিৰ ভাত্তা আৰু অল ডিপাৰ্টমেণ্ট এইটো লৈ আহিব আৰু সেই যে মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে যিটো গ্ৰেণ্টি নেয় গৰীব দুখীয়াৰ কাৰণে গ্ৰেণ্টি নেয় সেইবিলাক গেৰেণ্টি আছে আমাৰ আজিৰ পৰা আপুনি দায়িত্ব ল'লে ছাৰ কিমান দিন পিছত আপোনাৰ মাটিৰ পট্টা EM দায়িত্ব দিয়া নাই EMটো অহাকালি বা পৰহি ভিতৰত হ'ব মাটিৰ পাত্তা দিয়াটো একদম